রিলিফর শব্দ হলে জনীয়া গ্রাম উন্নয়ন আঞ্চলিক পরিষদের কথাই ওলাব। দৰিদ্ৰ লোকলৈ বিভিন্ন ধৰণৰ বস্তু সাহায্য বিতৰণ। বিগত সময়ৰ দৰে 30 ডিচেম্বৰত কেইবাখনো গাঁৱৰ দৰিদ্ৰ লোকলৈ সাহায্য বিতৰণ কৰে জনীয়া আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা আমেৰিকাৰ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অৰ্থ সাহায্যত আৰু জনীয়া আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ সহযোগত যেন অব্যাহত হৈ আছে এই ধাৰাবাহিকতা। চলিত বছৰটোত প্ৰায় 6 মাহ ধৰি বানত আক্ৰান্ত হৈ দৈন্যতা জীৱন অতিবাহিত কৰা দৰিদ্ৰ লোকলৈ ত্ৰিপাল, বিচনা চাদৰ, পাটি, টাৱেল, চাবোন, টুথপেষ্ট, টুথব্ৰাছ, নেইল কাটাৰ, পানী ৰখা পাত্ৰ, পানী বিশুদ্ধ কৰা টেবলেট, ফণি, মেক্সো কয়েল আদি কৰি বহুতো সামগ্ৰী বিতৰণ কৰা হয়। আজি যে রিলিফ দিলে এইটো নহয়, ফ্লাডৰ সময়তো ফ্লাডৰ রিলিফ দিয়ে আব্দুল মালিকে, আপনার খরালি সময়তো রিলিফ দিয়ে। রিলিফর শব্দ হলে জনীয়া গ্রাম উন্নয়ন আঞ্চলিক পরিষদের কথাই ওলাব আৰু আব্দুল মালিকৰ কথাই ওলাব। এইটো এটা কণ্টিনিউ ডিষ্ট্ৰিবিউশ্যন হৈছে। গতিকে এইটো আৰু দ্বিতীয় ক'ব লাগিলে এইটো মই যিটো ক'ম জনীয়া অঞ্চলৰ মানুহেও ক'ব। আজি লয়াৰ আসামৰ প্ৰত্যেকজন মানুহে যিবিলাকে ৰিলিফৰ অংশীদাৰী, যিবিলাকে ৰিলিফৰ ভাগ পায় দাবী কৰে, প্ৰত্যেকেই এটা সোঁৱৰণ কৰে যে বোধহয় গ্ৰাম উন্নয়নৰ পৰা কিবা আহিব। আজি আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ এনজিঅ'সকলৰ লগত যোগাযোগ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ভুক্তভোগী পৰিয়ালক গোটেই জিলাখনত যি ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰি আছে তাৰ কাৰণে আমি চবই শলাগ ল'ব লাগিব। আৰু তেওঁলোকে যথেষ্ট গৰীব আৰু নিৰীহ মানুহক তেওঁলোকে সহায় কৰি আছে। ইতিমধ্যে যোৱা 26 তাৰিখত বাগবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ছত্ৰকণৰা 12 নম্বৰ ছিটত যি 47টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰিলে, সেই 47টা পৰিয়ালক আমাৰ আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ তৰফৰ পৰা এই যে ৰিলিফখিনি বিতৰণ কৰিলে, সেই মানুহখিনি মুক্তাকাশৰ তলত আছিল। তাতে কম্বল, আঁঠুৱালৈকে, তিৰপাললৈকে যি বস্তু দিব লাগে বাগবৰৰ MLৰ জৰিয়তে সেই বস্তুখিনি তেওঁলোকে আগবঢ়াই